নমস্কাৰ মোৰ শ্ৰদ্ধাৰ প্ৰিয় গ্ৰাহকসকল সোণৰ দাম অতিৰিক্ত আৰু প্ৰযুক্তিবিদ্যা অতিকৈ উন্নতি হোৱাৰ বাবে সোণৰ গহনাবোৰো 2 নম্বৰী হ'বলৈ ধৰিছে। মোক আজি কেইদিনমান ধৰি মোৰ গ্ৰাহক বন্ধু কেইজনমানে এটি নকল সোণৰ গহনাৰ ভিডিঅ' মোক পঠাই আছে। মই সেই ভিডিঅ'টো আপোনালোকক দেখুৱাই লৈছোঁ। এই ভিডিঅ'টো চাগে আপোনালোকে সকলোৱে দেখিছে। এই ভিডিঅ'টোত স্পষ্টভাৱে আমি দেখিবলৈ পাইছোঁ যে ৰূপৰ গহনাত সোণৰ প্ৰলেপ দি বিভিন্ন ধৰণৰ গহনা বনাই আছে। এই গহনাবোৰ তেওঁলোকে গ্ৰাহকক দিব নে তেওঁলোকে ভিউজ বঢ়োৱাৰ বাবে এই ভিডিঅ'টো বনাইছে মই নাজানো। কথা হ'ল মই যেহেতু এই ভিডিঅ'টোৰ বাবে গ্ৰাহকৰ ওচৰত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে, সেইবাবে আমি কেনেকৈ সোণৰ গহনাবোৰ বনাওঁ তাৰেও এটা ভিডিঅ' মই আপোনালোকক দেখুৱাব খুজিছোঁ। চাওক, এইটো হ'ল 24 কেৰেট গোল্ড। তো এই 24 কেৰেট গোল্ডটোক 22 কেৰেট কৰিব লাগিব। এই সোণখিনি আমি এইটো হ'ল মাটিৰ মুচি। এই মাটিৰ মুচিত আমি এনেকৈ বঢ়িয়াকৈ গলাই ল'ম। সোণাটো পানীৰ দৰে গলি গ'ল, ৰড বনাই ল'লোঁ। এইটো আছে এটা এইটো এচিডত দি দিছোঁ। এই সোণ হৈ গ'ল। এতিয়া সোণৰ চব কামবিলাকত ভাগ ভাগ থাকে। এজন কাৰিকৰে গোটেইখিনি কাম কৰিব নোৱাৰে, যাৰ বাবে মই এই সোণটো আমাৰ যিজনে আংঠি বনাব সেই দাদাজনক মই ইয়াৰ পৰা কাটি দি দিম, তেখেতে আঙুঠিটো বনাব। কেনেকৈ বনাই আপোনালোকে চাওক।
শ্ৰদ্ধাৰ গ্ৰাহকসকল, আপোনালোকে ভিডিঅ'টো দেখা পাই নিশ্চয় গম পাইছে যে আমি কেনেকৈ নিজ হাতেৰে গহনাবোৰ বনাওঁ। গতিকে চিন্তাৰ কোনো কাৰণ নাই। যিমান দিনলৈকে নলবাৰীত কনকশ্ৰী জুৱেলাৰী আছে সিমান দিনলৈকে আপোনালোকৰ চিন্তাৰ কোনো কাৰণ নাই। নিসন্দেহত আপোনালোকে আহক, নিশ্চিন্ত মনে আহক আমাৰ ওচৰত। আপোনালোকে আগত বহি থাকি সোণবোৰ বনাওক। প্ৰয়োজন হ'লে আপোনালোকে নিজে গৈ হলমাৰ্ক অফিচত আপোনালোকে হলমাৰ্ক কৰি লওক, আমাৰ কোনো আপত্তি নাই। আৰু আপোনালোকে যদি হলমাৰ্ক অফিচত নাযায়, মইতো আছোঁৱেই, হলমাৰ্ক কৰি একেবাৰে আপোনালোকৰ কষ্টৰ ধন সদায় জিলিকি ৰাখক। সেইবাবে মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে সকলো স্বৰ্ণ নকৰিব বিশ্বাস, কনকশ্ৰীয়ে দে খাটিৰ আশ্বাস। গতিকে আহক, আপোনালোকক সেৱা দিয়াৰ বাবে আমি প্ৰস্তুত।